মনটো এতিয়া শান্তি লাগছে তেনেকুৱা দিলো দেই শিক্ষাটো চালা মোক কি শাস্তি দিছিল এতিয়া আৰু দিছি নহয় চালা চৌৰাটোৰ পাত গুৱাই চালা জ্বালাই কি যাব কৈ দিছো কিন্তু মোৰ সেই জ্বালাৰ পৰাই এতিয়াও যোৱা নাই তাক মই সি মোৰ বাৰ্থডে দিনে মোৰ হাতেদি গুলেৰে চিয়াই তাক মই মুখি থাকিম তাৰ সি পাং বুলি কেনে মোক চৌৰাটোৰ পাত খচি সেই কথা ভাবিলে মোৰ গাইটো তিনিহে হয় এই কথা নহয় তাক কিবা এটা কৰিবই লাগব কি কৰিবি তাক বাজাক মোৰ ডেঞ্জাৰ শাস্তি দিম পাই দিছো কি দে তাক শাস্তিও দি হ'ব আৰু লগতে 2 টকামান ইনকামো হ'ব কি কৰিব কিডনেপ কৰিম এইবাৰ আমি সোপা ধৰে হম আমিও তাৰ বাদি মাৰ খাব লাগিব আমি মাৰ খাব নালাগে আমি মাৰ বেয়া লাগিব কথাটো হৈছে এইটো ঘৰটো কিডনেপ কৰিম তাক কিডনেপ কৰি কি কৰিবি যাহোপা আমাৰ লগত কৰছি যাহোপাৰ বদলা ল'ম আৰু লগতে লাষ্টত তাক এৰি দিয়াৰ টাইমত ঘৰৰ পৰাই পইচাও ল'ম দে কি কৰা কৰ খালি তাক খালি কিবা মনটো শান্তি লাগিছে সিহঁতক দিলে শিক্ষাটো कट गया है सर हमारे नो झुकने नो दूंगा सर हिमालय का हम ना सुकने ওই কুটু ওই গজে বিও তো কাম ধান্দা নাই বিছনাখনত মুঠ থাকা যদি আরে কাম কইকে থাকবা হ্যালো কোন হয় আমি লাকি নাম্বাৰৰ ফালৰ পৰা কৈছো আপোনাৰ নাম্বাৰটো বহুত লাকি হয় আপুনি এটা পিজ্জা পাই গৈছে মানে ফ্ৰীতে কি মানে মোৰ নাম্বাৰটো নেকি আমি আপোনালোকৰ স্কুলৰ ইয়াতে আছো বাহৰ তলত যে স্কুলখন আছে তো আপুনি আহি পিজ্জাটো লৈ গ'লে ভাল হয় আৰু মানে আহক মই যাওঁ মোৰো কপাল নাচাগে মই দেখোন কেতিয়া লটাৰীও কথা নাই এনে পিজ্জা এটা পাই গ'লো ভোক লাগি আছিল লৈ আহ চব ৰেডি হৈ থাক বস্তা কাটিছে বস্তা থৈছো এই চাইডত থৈছো কি আহক আজি পাছে চবে লুকাই থাকে ক'তই মানুহ একে গ'লে মাতি আকৌ কোনো নাই ফোন মাৰো নাম্বাৰটো ক'ত গ'লা গজেবি বস্তাটো মাৰিবা নাজানিলে সি মুখখনত পেলবা নাজানিলে কি নামন্তি মনা এখন বস্তা আনিছে ঘৰৰ পৰা সেইটো ইয়াক কুলবো হাতীটো বস্তা বস্তা বাদ দি হামলা মাৰি ধৰাৰ লৈ যাওঁ চাহ হৰিহান কি কৈছে কাৰ মুঠে চাই আছা নধৰাকে লৈছো সেই মুখখনত কোপা মাৰি ধৰে কোনোবা আহিব আকৌ মোৰ গ'লে যাবা পাখুটো নহয় খাৱা আৰু ঘূৰি ফুৰে গজেবি বাপেক পুতেক একো এটা কামৰ হেৰি নহয় ঘৰত এডাল সৰি নাই মই বিচাৰি ফুৰিব লাগে যোৱা হেলা আছে এটা বাপেকে আৰু পুতেক কোনে হেল্ল' আমি তোমাৰ আপাক কিডনেপ কৰিছো তাৰ বাবে লাগিব আমাক 10,000 টকা যদি আপাক ভালে ভালে নিব খুজিছা তেতিয়াহ'লে 10,000 টকা এটা দিয়া কি কোৱা জলদি কোৱা ইমান দেৰি হ'ল তাক কিডনেপ কৰিব দিল কৰি যাও লিলি না নাই কি ইমান দেৰিকে ৰখি থাকিব লাগে আমি তাক খালাস নকৰো নহয় কিডনেপাৰৰ পৰা তাৰ বিক্ৰী কৰ কিডনেপ বিক্ৰী কৰ চকুটিকো বিক্ৰী কৰি দি তাৰ আৰু এটা কথা আৰু যদি লাগে আমাৰ বাপেকো ধৰি নিব পাৰিবি এই তাকো লৈ যাবি গজেবিক ইগলা মানুহ দুনিয়াত থাক আছে কি নাক খাই ভাল যা এনে বহি খাই আছে